কঠোৰ আৰক্ষী বিতৰ্কিত মন্তব্য দি লকআপত ইজনৰ পাছত সিজন অচিৰ পুতেকেই সোমাল থানাৰ লকআপত ডকমুকা কাণ্ডৰ পাছত এটা অশান্তিকৰ বাতাবৰণ সৃষ্টিত নামি পৰিছে একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰী বিভিন্ন জনগোষ্ঠীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি আহিছে বহুতে ফেচবুক হোৱাটছএপত আৰু এতিয়া কঠোৰ হৈছে অসম আৰক্ষী ক্ষেত্ৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইজন বিটু সাহাক এটা বিশেষ জনগোষ্ঠীয় লোকক উচ্ছেদ চলোৱাৰ ভাবুকি দিছিল বিটুৱে একেদৰে এইজন সিদ্ধাৰ্থ ৰয় সিটি বাছত এটা বিশেষ জনগোষ্ঠীয় লোকক বিচাৰি চিঞৰি হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰা ভিডিঅ' শ্বেয়াৰ কৰিছিল সিদ্ধাৰ্থই একেদৰে এইজন শীৰ্ষ আৰক্ষী বিষয়াৰ পুত্ৰকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে একে অভিযোগতে এজন হল সিদ্ধাৰ্থ ডেকা তেখেত গুৱাহাটীত ঘৰ সিদ্ধাৰ্থ ডেকাই কি কৈছিলে যে ৭২ ঘণ্টাৰ ভিতৰত যিমান কাৰ্বি মানুহ আছে এৰি থৈ পেলাই যাব লাগে এই ধৰণৰ কথা এটা এটা সাংঘাতিক কথা আৰু এজন আছে সিদ্ধাৰ্থ ৰয় তেওঁ এটা ভিডিঅ' এটা আছিলে যিটো খুব হাৰ্মফুল ভিডিঅ' খুব ক্ষতিকৰ যে কোনোবাই গৈ বাছত থিয় হৈ পেলাই কৈ আছে বাছৰ পেছেঞ্জাৰক আপুনি কাৰ্বি নেকি এনেকৈ তুমি কাৰ্বি নেকি এই ধৰণৰ কথা আৰু সেই বস্তুটো এওঁ সিদ্ধাৰ্থ ৰয়ে আকৌ ভাইৰেল কৰি দিলে বেলেগ বন্ধু বান্ধৱ ইফালে চানমাৰীৰ ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে কেইবাজনো আৰক্ষীক আক্ৰমণ কৰা আৰক্ষীলৈ মদৰ বটল দলিওৱা পানীৰ বটল দলিওৱাৰ অভিযোগত জ্যোতিষ দাস দীপজ্যোতি কলিতাক গ্ৰেপ্তাৰ কৰা হৈছে প্ৰতিদিন টাইমৰ ভিজুৱেল চাই গ্ৰেপ্তাৰ কৰিছে দুয়োকে আৰু বাকি যিখিনি মই আপোনালোকৰ পৰাই লৈছো ভিডিঅ' ফুটেজ কোনে হুলস্থুল কৰিছিলে কোনে মানুহক উচতাইছিলে কোনে পাথৰ মাৰিছিলে বা কোনে ৰিফ্লেক্টৰবিলাক ভাঙি ভাঙি দলিয়াইছিলে পানীৰ বটল দলিয়াইছিলে মদৰ বটল দলিয়াইছিলে গোটেইবিলাক আমি চাই আছো আৰু নিশ্চিতভাৱে মানুহবিলাক আইডেন্টিফাই কৰি একশ্যন লোৱা হ'ব ইতিমধ্যে আৰু বহু কেইজনক চিনাক্ত কৰিছে আৰক্ষীয়ে অচিৰে জালত পৰিব কেওজন একেটা সময়তে ঘটিৰাম বাতিৰামৰ নহয় আৰক্ষী আয়ুক্তৰে ভুৱা ফেচবুক একাউণ্ট খুলিলে দুৰ্বৃত্তই আপলোড কৰিলে বিষয়াগৰাকীৰ ফটো পিছে এইটো কোনোবা ন্যস্ত স্বাৰ্থ মহলে বা কোনোবাই বদমাচি কৰিছে মই সদৌতি ৰাইজক কম যে এইটো গুৰুত্ব নিদিব এনেকুৱা কোনো মেছেজ গ'লে জানিব যে এইটো ফেক একাউণ্ট ডেফিনেটলি লোৱা হ'ব এইটো এটা ডাঙৰ অপৰাধ কৰিছে আৰক্ষীৰ এনে তৎপৰতাৰ মাজতেই বিশেষ জনগোষ্ঠীৰ যুৱতী বুলি বেলতলাত নিৰ্যাতিত হ'ল দুই যুৱতী বিয়াৰ নিমন্ত্ৰণী পত্ৰ দিবলৈ যোৱা যুৱতী দুগৰাকীক দুই যুৱকে কৰা আক্ৰমণৰ পাছত পলাই এজন লোকৰ ঘৰত আশ্ৰয় বিচাৰে যদিও আশ্ৰয় দিয়াৰ বিপৰীতে ঘৰৰ পৰা খেদি দিয়ে পৰিয়ালটোৱে বৰ্তমান আৰক্ষীৰ কাষ চাপিছে দুই যুৱতী আমাক দুজন ল'ৰাই ৰাস্তাত অসভ্যালি কৰিছিলে অসভ্যালি কৰাৰ একো চেলু নোপোৱাৰ কাৰণে তেওঁলোকে বদনাম দি দিলে যে আমি কাৰ্বি হয় তো আমাক মাৰিব লাগে বুলি তেওঁলোকে আমাক বদনাম দি দিছে বেলতলাৰ পৰা হিমাংকৰৰ সৈতে কেমেৰা পাৰ্চন দীপক স্বৰ্গীয়াৰীৰ সৈতে বিমল ভূষণ মহন্তৰ ৰিপৰ্ট প্ৰতিদিন টাইম